হাই গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ। মই ৰিংকি দিমাৰী মাই লভ চেনেললৈ সকলোকে মোৰ ফালৰ পৰা অফিচত আছিলোঁ। তো আজি ক'ৰবালৈ যাবলৈ ওলাইছোঁ। তো ল'ৰা আছে, এই ল'ৰাজন ৰাজা, এইপিনে চোৱা হাই বুলি কোৱা, হাই। তো ল'ৰা আৰু মই, তাৰপিছত মা, আমি আলহী খাব যাব ওলাইছোঁ গুৱাহাটী মাহী ঘৰত। তো ভিডিঅ'টো মানে মাহঁতৰ গাঁৱৰ পৰা মানে ৰাস্তাৰ পৰা মানে আৰম্ভ কৰি দিছে ভিডিঅ'টো। ঘৰত মানে বহুত দৌৰা কাম বন, খোৱা লোৱা বহুত কাম থাকে। তো সেইকাৰণে ভিডিঅ'টি মানে ঘৰৰ পৰা কৰা নহ'ল। তো মাহঁতৰ গাঁৱত আহি ৰাস্তাত পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ইপিনে যাম এইবাৰ। তো ইপিনে পৰা মা আহি আছে, বহুত দূৰত আছে, এতিয়া মা আহি পোৱা নাই। তো মাক ৱেইট কৰি আছোঁ। তাৰপিছত গাড়ী আহিব, গাড়ী আহিলে যাম আমি সকলোৱে। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, কি কৰোঁ কি নকৰোঁ তাতে গৈ আপোনালোকক দেখিবলৈ চেষ্টা কৰিম। চাই থাকিব আপোনালোকে। বহুত দিনৰ মূৰত মানে বহুত বছৰৰ মূৰত আজি মানে যাব ওলাইছোঁ মাহীহঁতৰ ঘৰত। তো আপোনালোককো দেখাম ক'ত যাওঁ, মানে কোন মাহী ঘৰত, মাহী কোন হয় মোৰ, চাই থাকিব আপোনালোকে। তো মা আহি আছে, এতিয়া গাড়ী আহিব মানে ৱেইট কৰি আছোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। সকলোৱে খোজকাঢ়ি আহি আছে, এয়া তাৰপিছত ল'ৰাই আছে ইপিনে বহি ৱেইট কৰি, গাড়ী আহি পোৱা নাই এতিয়ালৈকে গাড়ী। তো চাই থাকক ভিডিঅ'টো শেষলৈকে।
আহি পালোঁ মাহীৰ ঘৰত। এতিয়া ল'ৰাই আছে ভাত খাই। অলপ দেৰি হ'ল আহি পোৱা, বহুত গৰম আছিলে, গৰম কাৰণে আৰু ভিডিঅ' নকৰিলোঁ আহি পোৱাতে। আহি পাইছোঁ, আহি পাই ল'ৰা ভাত খাই আছে। এতিয়া কি আঞ্জা আছে দাদা? দালি, মাছ আৰু কি আছে নাজানো। তো ল'ৰাই ভাত খাই আছে, আমি খোৱা নাই। তো আমি মেখেলা পিন্ধিছোঁ, মাহী আছে ইপিনে ভিতৰত, মায়ে আছে ল'ৰাটো ভাতো লৈ আছে। সেনেকৈ এক্সাৰচাইজ মাৰি কিনে থৈছোঁ। ইমান মজা। আপোনালোকে দেখা পাইছেনে গৰুটো কেনেকৈ গা ধুই দি আছে মানুহ নিচিনা। টোপনি আহোঁ হৈ গৈছে গৰুটো, চাই কেনেকৈ গা ধুৱাই আছে। আমাৰ গৰুকেইটাক কেনেকৈ গা ধুব লাগিলে ৰুচি চিঙি দাউৰি পলালোঁ এতিয়ালৈকে। চাওক কেনেকৈ গা ধুৱাই আছে গৰুটো। এইটোৱে হৈছে আমাৰ মাহীহঁতৰ সদাইছিলে হলি হ'বলৈ। তাৰপিছত এইটো মহা এয়া সেনেকৈ খাই মাছ এটা। থাকিম বুলি কৈ যাম বুলি কৈ গৈ রাখবিলে না থাকবে লাগবে নাথাকো গো থাকবি না তোর হকি আছে না আকাশ এখন তো এটা করলাম কোন হইছে না দুয়াকে পকু করে পালকা দুয়াকে আৰু মাহীহঁতক গিৰিতে যাম আৰু এতিয়া ঘৰত যাবলৈ ওলালোঁ আমি। ঠিক আছে তেতিয়াহ'লে মাহী যাওঁ আৰু তো এতিয়া মাহী গিৰিলৈ যাম আৰু আমি ঘৰত। তো ভিডিঅ'টো কেনে লাগিলে আপোনালোকে কমেণ্টত জনাব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিসকলে এতিয়া মোৰ চেনেলটো